এজোপা তামোল গছ আৰু এইজোপা হৈছে মেহগনি গছ। আপোনালোকে গুগলত সাৰ্চ কৰিলে গম পাব এইজোপা কিমান মূল্যৱান গছ। তো এইকেইজোপা মই ৰুইছিলোহি অলপ দিনৰ আগত। এইকেইজোপা কলগছ ৰুইছে, মাজে মাজে জলকীয়া এইবিলাক মৰি গৈছে বহুত। এজোপা কুঁহিয়া আৰু এজোপা নাৰিকল, এজোপা মেহগনি। আপোনালোকে ৰাইজ পুষ্পা চিনেমাখনত যে দেখায় ৰঙা চন্দন, সেই ৰঙা চন্দনৰ গছ দেখিছেনে বাৰু? এইটো চাওক মোৰ ৰঙা চন্দন গছৰ পুলি। এই ৰঙা চন্দন গছৰ পুলিটো দেখাত কাঞ্চনজংঘাৰ গছজোপাৰ পাতৰ নিচিনাই, কিন্তু এইজোপা ৰঙা চন্দন হয়। আৰু এইজোপা চাওকচোন ৰাইজ, মেহগনি। এইজোপা ৰোৱা আজি প্ৰায় এবছৰ হৈছে কি নাই হোৱা, কিন্তু বহুত ওখ হ'ল চাওকচোন ৰাইজ।